নমস্কাৰ, মই সুইটি দাস। 2022 13 অক্টোবৰৰ পৰা বৰ্তমানলৈকে মই জুবিন গাৰ্গৰ সহকাৰী কণ্ঠশিল্পী হিচাপে অনুষ্ঠান পৰিৱেশন কৰি আছিলোঁ আৰু থাকিলোঁ হয়। তো মই মোৰ কেইটামান বিশেষ কথা ক'বলগীয়া আছিল। ভিডিঅ' বনাই থাকিব মন নগ'ল, ইয়াত মই লাইভে আহিলোঁ আৰু কিছু কথা ক'ব বিচাৰিম আৰু মই চেষ্টা কৰিম যাতে আৱেগিক নহয় আৰু একো কন্দা কটা নকৰাকৈ মই কথাখিনি চিধা চিধিকৈ কৈ বিদায় ল'ব পাৰোঁ। গতিকে কথাটো হ'ল, যিটো বিতৰ্ক চলি আছে তেওঁৰ অকাল মৃত্যু আৰু নৰ্থ ইষ্ট ফেষ্টিভেল, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, হোৱাটএভাৰ যোন গৈছিলে, এই গোটেইখিনিৰ ওপৰত মোৰ কিছুমান ক'বলগীয়া কথা। তো কথাটো হ'ল, যিহেতু বস্তুটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ পৰা ষ্টাৰ্ট হৈছিলে, বিশেষকৈ শ্যামকানু মহন্তৰ পৰা ষ্টাৰ্ট হৈছে, গতিকে মই যিমানখিনি জানো সেইখিনিৰ পৰা আৰম্ভ কৰোঁ, যিমানখিনি জানো সেইখিনিতে শেষ কৰিম। কথাটো হ'ল, শ্যামকানু মহন্ত যিজন ব্যক্তি, সেইগৰাকীক মই নাজানো, জুবিন গাৰ্গে মিছাও ক'ব পাৰে, সঁচাও ক'ব পাৰে, খঙত ক'ব পাৰে, খন্তেকীয়া খঙত, নাজানো। মই যিমানবাৰ তেওঁৰ মুখৰ পৰা শুনিছোঁ, হি হেটছ শ্যামকানু মহন্ত। তেওঁৰ এটাই কথা, তেওঁ আৰ্টিষ্টক সহি খাই, কাম কৰোৱাই পে'মেণ্ট নকৰে, নৰ্থ ইষ্টৰ আৰ্টিষ্টক প্লেটফৰ্ম দিয়াৰ নামত লুটি আছে, নিজে ইনকাম কৰি আছে। গতিকে হি হেটছ শ্যামকানু মহন্ত। আৰু আপোনালোকৰ হয়তো বেছি দিন হোৱা নাই, যিহেতু মনত আছে, যিহেতু কিছুদিন আগত ৰঙালী ফেষ্টিভেল হৈ গৈছিলে, তাত জুবিন গাৰ্গে কি কৰিছিলে আপোনালোকে জানে, আৰু সেই বস্তুটো যে কৰিব সেইটো আগতে গম পাওঁ। যেতিয়া আমাৰ দিনত চাউণ্ড চেক চলি আছিল, আমি চাউণ্ড চেক কৰিবলৈ গৈছিলোঁ, মই আৰু অমৃতপ্ৰভা মহন্ত। সেইটো টাইমতে আমি গম পাওঁ যে আজি যদি শ্ব'খন কিবা কাৰণে জুবিন গাৰ্গে কৰে, শ্ব'খন বিৰাটেই খেলি মেলি হ'ব। তাৰ আগত আমাক তেওঁ জনাইছিলে যে এইবাৰ শ্যামকানু মহন্তক দি আছোঁ, শিক্ষাটো দিব লাগিব তাক। গতিকে অভিয়াছলি কিবা এটা কৰিব বুলি জানিছিলোঁ। গতিকে তেওঁ খং উঠিলে তেওঁ মদ খাই ষ্টেজত উৎপাত কৰে, সেইটো কথা আমি জানো, সকলোৱে নাজানিলেও আমি বেণ্ডৰ মানুহখিনিয়ে জানো। গতিকে তেওঁ সেইটোৱে কৰিছিলে, গেটত গুৰ মাৰি থৈ গুচি আহিল। পিছত আকৌ গ'ল, বিকজ ৰৈ বিনালেৰ, মই যিমানখিনি জানো দেই, সম্পূৰ্ণ সত্য নহ'ব পাৰে, মই যিমানখিনি জানো, ৰৈ বিনালেৰ কিছুমান শ্বটছ ল'ব লগা আছিলে। ৰঙালীৰ ষ্টেজখন বহুত ধুনীয়া, তাৰ ক্ৰাউডটো বহুত ধুনীয়া, তেওঁক সেই বস্তুখিনি লাগিছিলে। আৰু প্লাছ তেওঁৰ ইমেজটো এটা বেয়া হৈ যায় এই উৎপাতখিনি কৰিলে, বিকজ ৰাইজে নাজানে তেওঁ সেই কামখিনি কিয় কৰিছিল। গতিকে সেইটো কাৰণে তেওঁ পিছত নেক্সট দিনা ৰঙালীলৈ গ'ল, ধুনীয়াকৈ তেওঁ পাৰফৰ্ম কৰি আহিছে এটা গান, তাকো নিজৰ ভিডিঅ' ল'ব আছে সেইকাৰণে, আৰু পোষ্টাৰ মুকলি কৰিছিলে আই গেছ। গতিকে মই যিমানখিনি